সেইদিনা শাক চিতালোঁ, এতিয়া কিমান ডাঙৰ হৈছে কি হৈছে অলপ চাওঁ। আৰু বেৰাৰ কামো চলি আছে আমাৰ, বেৰাগিলাটো লাগবই এতিয়া। আৰু গৰু ছাগল এইবিলাক সোমালি মানে গোটেইগিলা চেচ কৰি দিব, সেইকাৰণে মানে অলপ বেৰাৰ কামো চলি আছে। আৰু বাকী কিমান ডাঙৰ হৈছে কি হৈছে চাওঁ খেতিখনো। এইবিলাক হৈছে শাক, পালেং শাক, মানে ওখ হৈ আহিছে আৰু অলপ অলপকৈ। এইবোৰ হৈছে ওল বন্ধাকবি, মানে সেইদিনা ৰুই দিছিলোঁ, মানে ভাল হৈছে এতিয়ালৈকে আৰু আছে মানে ইয়াত এতিয়া পানী দি থাকিব লাগিবতো। আৰু এয়া হৈছে ওলকবি, লাইন লাইনকৈ দিয়া আছে একদম চিজিলত। আৰু এইবিলাক হৈছে লাই শাক, মানে লাই শাক অলপ সোনকালতে হয়, টাইম নালাগে লাই শাকত। লাই শাক চিতৰ লগত 2-3 দিনৰ ভিতৰত গাজি উঠেই। মোৰ পিছফালে গোটেইখিনি লাই শাক। আৰু এই হৈছে বেঙেনাৰ পুলি, ইয়াত পানী দিয়া গৈছে এতিয়া অলপ অলপ, নহ'লে শুকান হৈ যায়তো, ৰ'দ পৰি আছে সেইকাৰণে মানে অলপ পানী দি। এই গোটেই মানে বেঙেনাৰ পুলি। আৰু মোৰ পিছফালে এই মাটিখিনিত আছে গোটেই আলু, গোটেইখিনি আলু দি আছে, অলপ অলপ গাজি উঠি আছে, দেখাই আছোঁ মই। এইবোৰ আলু অলপ অলপ মানে গাজি উঠি আহি আছে, আৰু মানে অলপ সময় লাগেতো, টাইম লাগে, অলপ অলপকৈ মানে হৈ আছে। আৰু এইবিলাক হৈছে জলকীয়াৰ পুলি, সিহঁতকো মানে অলপ পানী লাগে, কণ্টিনিউ পানী দিব লগা হয় যে, পানী নিদিলে মানে মৰি যাব। আৰু এইটো হৈছে মূলা শাক। ভিডিঅ'টোত আজি এইখিনিয়ে আছিল, আৰু ইয়াৰ পিছত কি হয় কি নহয় গোটেইখিনি দেখাম মই, চেষ্টা কৰিম দেখাৰ কাৰণে। আমাৰ বাঁহৰ কামি আনি আছে, এতিয়া কামি বান্ধি দিব বেৰাত, মানে বেৰা নিদিলে এতিয়া একো নাথাকে, মানে ছাগাল গৰু এইগিলাখান আহি অত্যাচাৰ কৰেতো, সেইকাৰণে মানে বেৰাখন দিব লগা আগে হয়। সকলোৱে যদি এনেকৈ খেতি কৰে বা নিজৰ মাটিত যদি এনেকৈ অলপ অলপ মানে খেতি কৰি মানে উপাৰ্জন কৰে, তেতিয়াহ'লে মানে বাহিৰৰ পৰাই কিনাৰ কোনো দৰকাৰেই নাই। বাহিৰততো গোটেই সাৰ দিয়া কিবা এইগিলাখান পোৱা যায়, আৰু নিজৰ ঘৰত খেতিখন কৰি পেলাই যি হয় তাতে মানে বহুত ভাল লাগে। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু পিছত যিখিনি পাৰোঁ দেখাম আৰু যি হয়।